ৰূপসিং তৰণ ডাঙৰীয়া তেখেতে আপোনালোকক সেই আঁচনি সম্পৰ্কে বিতংভাৱে বহলাই কৈছে আৰু লগতে আমাৰ বিধায়ক ডাঙৰীয়াসকলে আৰু লগতে সাংসদ এমপি ডাঙৰীয়া আৰু সভাধ্যক্ষ ব্যাখ্যা অবজেক্ট অফ দ্য মিটিং আমাৰ শইকীয়া বাইদেৱে বিতংভাৱে আপোনালোকক বুজাই দিছে যে এই আঁচনি যিবিলাকৰ BPL দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকে বিল' প্ৰভাৰ্টি লাইনৰ পৰিয়ালবিলাকৰ টকা পইচা আৰ্থিক অভাৱ যিবিলাক তেওঁলোকৰ এডমিশ্যন বা হায়াৰ এডুকেশ্যনত যিটো পঢ়িবৰ কাৰণে তেওঁলোকৰ টকা পইচা অভাৱ আৰু যিবিলাকে বেমাৰ আজাৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেখেতসকলৰ টকা পইচা অভাৱ কিন্তু আমাৰ চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বত আয়ুষ্মান ভাৰত জৰিয়তে ট্ৰিটমেণ্টৰ কাৰণে 5 লাখ টকা এটা কাৰ্ড দিয়া হৈছে আৰু অসম চৰকাৰৰ পৰা বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতুল অমৃত অভিযান জৰিয়তে 2 লাখৰ টকা আঁচনি বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে দিয়া হৈছে ইয়াত বাহিৰেও MLA লোকেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডৰ জৰিয়তে সেই যিবিলাকৰ টকা পইচা বেছি অভাৱ ইয়াৰ পৰা আপোনালোকক সহায় কৰিব পাৰে সেইটো আঁচনি আজি আপোনালোকক দিয়া হ'ব সন্মানীয় ৰাইজসকল আমি কাৰ্বি আংলঙৰ পৰিৱৰ্তন আনিব লাগিব কাৰ্বি আংলঙৰ আমি নতুন দিগন্ত আমি ৰচনা কৰিব লাগিব তাৰ কাৰণে আপোনালোকক নতুনকৈ উঠি অহা যুৱক যুৱতীবিলাকক আপোনালোকক সহায়িতা কৰিব লাগিব আপোনালোকক আশীৰ্বাদ দিব লাগিব টিম কাৰ্বি আংলং যিমানখিনি ইয়াত MEC আছে ৱেষ্ট কাৰ্বি আংলং আপোনালোকক সহায়িতা কৰি আলাপ আলোচনা কৰি MLA ডাঙৰীয়াৰ লগত আলাপ আলোচনা কৰি সেইবিলাকৰ আঁচনি আমি গ্ৰহণ কৰি পেলাই যে ৱেষ্ট কাৰ্বি আংলঙত যিবিলাকৰ অভাৱ অভিযোগ পূৰণ কৰাৰ স্বাৰ্থত আমি MLA ডাঙৰীয়াসকলৰ লগত লৈ MEC সকলৰ লগত লৈ আলাপ আলোচনা কৰি সেইবিলাক আঁচনি আমি সুবিধা পাব লাগিব তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা কৰিব লাগিব ধন মাগলি আতম নীলি নামেতম লাছো চেক কেৰং আমাই লং তামে নীলি সিহিনি মহেত ইলে তোমা MP হৰেণ সিং বিয়াকে হাই